নমস্কাৰ বন্ধুসকল হয়গ্ৰীবাছৰ ফালৰ পৰা মই প্ৰসেনজিৎ শৰ্মা আজি আপোনালোকক লৈ যাবলৈ ওলাইছো কপিলি মুনিৰ আশ্ৰমলৈ আহক আমি আহি পাইছো এই কেদাৰ মন্দিৰ এতিয়া আমি কপিলি মুনিৰ আশ্ৰমলৈ যাম যেটো ইফালে আমি কিছু দূৰ পাহাৰত ট্ৰেকিং কৰিব লাগিব কপিলি মুনিৰ আশ্ৰম হাজোৰ এখন প্ৰাচীন ঐতিহ্যমণ্ডিত তীৰ্থস্থান বহুতে নাম শুনিছে কিন্তু এতিয়ালৈকে দেখা নাই ইনফেক্ট মই নিজে হাজোৰ লৰা হৈও এতিয়ালৈকে কপিলি মুনিৰ আশ্ৰম আজি মই মানে প্ৰথমবাৰহে চাবলৈ ওলাইছো তো ঠিক আছে আহক মই চিন্তিন নাপাওঁ প্ৰাঞ্জিত দাহে মোক লগত লৈ আহিছে ঠাইত আহাটো সম্ভৱ নহয় যথেষ্ট কষ্ট আহক তথাপিও আহিছো যেতিয়া চাই যাওঁ কপিলি মুনিৰ আশ্ৰম এসময়ত তীৰ্থস্থান আছিল কিন্তু আজি অৱহেলাৰ ফলত এনেকুৱা মানে ধ্বংসাৱশেষ যেন ৰূপ লৈছে বহুত কষ্টৰে আহিলো ইয়ালৈকে ভালদৰে চাই লওক কেমেৰামেন প্ৰাঞ্জিত দাক অনুৰোধ কৰিলো অলপ ধুনীয়াকৈ দেখাই দিবৰ কাৰণে
এয়াই কপিলি মুনিৰ আশ্ৰম ইয়াতে এসময়ত কপিলি মুনিয়ে তপ কৰিছিল এয়া আপোনালোকে দেখা পাইছে তো এয়া আমি আহি পাইছো এতিয়া কপিলি মুনিৰ আশ্ৰম আপোনালোকে দেখিছে ইয়াতে এসময়ত কপিলি মুনিয়ে তপ কৰিছিল আজি অৱহেলাৰ ফলত এয়া এইদৰে ধ্বংসাৱশেষৰ নিচিনা ৰৈ গৈছে ইয়াতে আপোনালোকে দেখা পাইছে চাকি আছে এইবিলাক ইয়াতে চাকি আগতে জ্বলাইছিল ইয়াৰ স্থানীয় মানুহে কিন্তু আজিকালি এই প্ৰথাটো বন্ধ হৈছে তো আশা কৰোঁ আপোনালোকে চাই ভাল পালে যিমান কষ্ট কৰি আহিব লাগে হয়তো আপোনালোকে এনেই কেতিয়াও দেখা নাপাব কিন্তু আজি আমি অলপ চেষ্টা কৰি কিনে আহি আপোনালোকক দেখাবলৈ এটা চেষ্টা কৰিছোঁ তো আশা কৰোঁ আপোনালোকে ভাল পাব ধন্যবাদ সো ভিউৱাৰ্ছ আপোনালোকক অনুৰোধ থাকিল যে ভিডিঅ'টো যিমান পাৰে সিমান লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব শ্বেয়াৰ এই কাৰণে কৰিব যাতে আপোনালোকে দেখিছে ইমান বিপদসংকুল ঠাই কোনেও আহিব নোৱাৰে ইয়াৰ মাজেৰে এই ভিডিঅ'টোৰ মাজেৰে কমসে কম হাজোৰ মানুহে বা হাজোৰ বাহিৰৰ সকলো মানুহে যাতে কপিলি মুনিৰ আশ্ৰমৰ বিষয়ে জানে আৰু ইয়াতে এই ভিডিঅ'টোৰ দ্বাৰা চাব পাৰে ধন্যবাদ আমি কপিলি মুনিৰ আশ্ৰমত আহি মোটামুটি কুকুৰ খালোঁ ধুনীয়া হৈছে আশা কৰোঁ আপোনালোকেও আহিব